Hi everyone, welcome to Beauty's Kitchen. Beauty's Kitchen লৈ আপোনালোক সকলোকে মই আদৰণি জনাইছো। আশা কৰো সকলো ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছো পুদিনাৰ চাটনি। পুদিনা চাটনি প্ৰায়ভাগে বনাবলৈ জানেই বাৰু। যিসকলে নাজানে সেইসকলৰ বাবে মই এই ৰেচিপিটো আগবঢ়াইছো। তেনেহলে বলক আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। তাৰ কাৰণে মই লৈছো এয়া পুদিনাৰ পাত, তেতেলী ৰস, আদা, নহৰু, জলকীয়া, নিমখ আৰু অকণমান সুগাৰ পাউডাৰ মানে চেনি। এয়া মই মিক্সি জাৰ এটা ল'লোঁ। তাত মই পুদিনা পাতখিনি দি দিছোঁ আৰু লগতে বাকীবোৰ বস্তু দি দিলোঁ। অকণমান পানী দিলোঁ, মানে তেতেলী পানীখিনি, আৰু ভালদৰে মিক্সিত পিচি ল'লোঁ। আৰু চাওকচোন, এয়া মোৰ পুদিনা চাটনি ৰেডিয়ে হৈ গ'ল। একেবাৰে এটা সৰু ৰেচিপি। এনেদৰে বনাই চাবচোন, খাবলৈ ভাতৰ লগত বৰ ভাল লাগে। ৰুটিৰ লগতো খাব পাৰিব বা পকোৰাৰ লগত। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। আৰু এয়া মই ভাতৰ কাঁহীখনত আপোনালোকক অকণমান লৈ দেখুৱাইছোঁ, কেনেকুৱা লাগিছে ক'ব। আজিলৈ আহোঁ তেনেহ'লে, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।